হাই ফ্ৰেণ্ডছ, আজি আমি হঠাতে আহি উপস্থিত হৈছোঁ এখন এনেকুৱা সৌন্দৰ্যৰে ভৰপূৰ ঠাইত, যিখনত সাধাৰণতে যিটি মানুহ নাহে। দুৰ্গম এলেকা নহয়, ৰাস্তা আছে, কিন্তু ৰাস্তাবোৰ ইমান ওখ চাপৰ, শ্বিলঙতকৈ ওখ চাপৰ, আৰু তলৰ ফালে চালে মূৰ ঘূৰাই। আমি দেখুৱাম কিছু সময় পিছত, সেই ৰাস্তাটো আমি দেখুৱাম। এতিয়া আমি মজাইবাৰী আহি পাইছোঁ। ইয়াৰ সামগ্ৰিক দৃশ্যটো মই আপোনালোকক দেখুৱাই ল'ব খুজিছোঁ। এয়া মোৰ পিছফালে আছে পাহাৰ, সৌন্দৰ্যৰে ভৰপূৰ। ইয়াৰ তলেৰে এটা নিজৰা বৈ গৈছে কুলু কুলু কুলুকৈ। এই সুন্দৰ নিজৰা এটা বৈ গৈছে এইফালে। মানে মোৰ মনত পৰিছে শিলে শিলে ঠেকা খালে নিজৰাৰে পানী গীতটো। খুব সুন্দৰ, ধুনীয়া লাগিছে। এইটো এইফালৰ পৰা বৈ আহিছে পানী, আৰু এইফালে বৈ গৈছে। খুব সুন্দৰ ঠাই। হাই গাইজ, এয়া পিছফালে আমাৰ ছাৰ হাসমতালী আইজোৰ। আমি তিনিওজন আজি আহিলোঁ। নামটো ছাৰ কি আছিল ঠাইখিনি? মজাইবাৰী বুলি ঠাই এটা। ঠাইটো ঠিকেই, ভাল লাগিছে আহি। কিন্তু আমি তিনিওজন কেতিয়াও আহি পোৱা নাছিলোঁ, আজি ফাৰ্ষ্ট আহিলোঁ। আমাৰ ছাৰে আমাক ডাইৰেকশ্যন কৰি লৈ আহিলোঁ। ছাৰেও আগতে আহি পোৱা নাছিল। আহি আমি বিশেষ নাই, আমি তিনিজনে আহিলোঁ। আহি ভালেই লাগিল, কিন্তু ৰাস্তাবিলাক যেনেকুৱা আচৰিত ৰাস্তা, বাপৰে। মানে পাহাৰৰ ওপৰত, আমি এতিয়া বৰ্তমান পাহাৰৰ একেবাৰে ওপৰত আছোঁ। টপ এই পানীবিলাক বৈ গৈ আছে, আমি পাহাৰৰ ওপৰত একেবাৰে। এতিয়া কিছুমান ৰাস্তা খুব ওখ ৰাস্তা, পাকি ৰাস্তা, কিন্তু কেতিয়াবা বহুত ডাউনত নামি যাব লাগে। 100 মিটাৰ 50 মিটাৰ এনেকুৱাকৈ নামি যাব লাগে, তাৰপিছত আকৌ উঠিব লাগে। তেনেকুৱাকৈ আমি আহি আমাৰ লক্ষ্যস্থান। এতিয়া আমি আহি ইয়াতে মজাইবাৰীতে এখন দোকান পাইছোঁ। তাতে এই লাডু পালোঁ, কি ধুনীয়া মিঠা। আমি খাই আছোঁ তাকে। এটা হেলমেট খুলিবলৈ পাহৰি গৈছে, ভোক লাগিছে আজি যোৰৰ। মই খাই আছোঁ, এইটো মই খাই আছোঁ, ভাল লাগে খাই। দাদা আপোনাৰ নামটো? মোৰ নামটো ৰলিকচন চাংমা বুলি কয়। ৰলিকচন চাংমা, ইয়াতে ঘৰ আপোনাৰ নহয়? ইয়াতে। এই ঠাইখিনিৰ নামটো? ঠাইখিনিৰ নামটো মজাইবাৰী। মজাইবাৰী। ইয়াতে হাতী চাতী ওলায় নেকি? হাতী ইয়ালৈকে নাই, নাহে নহয়। আপুনি দোকানৰ বস্তুবিলাক ক'ৰ পৰা আনে? বকৰ পৰা। হয়, বকৰ ইয়াৰ পৰা প্ৰায় 20 কিলোমিটাৰ হ'বনে দূৰ? ইমানমান হ'ব নেকি। ইয়াৰ চকৰ পানী লাগি 8 কিলোমিটাৰমান। ঠিকে। 20 কিলোমিটাৰমান। আৰু বস্তুবিলাক তাৰ পৰা কিহত আনে? গাড়ীত আনে। গাড়ীতে আনে ন? ইয়াৰ শনিবাৰ বজাৰ কৰি আৰু ইয়াত বিক্ৰী কৰিলে কিছু অলপ। ইয়াতে মানুহ ফুৰিব আহেনে? পিকনিক খাবতো নাহে মানুহ? পিকনিক খাব আহে, আহিলেও ইফালে দলং আছে যে টেঙা বাগানত, তাতে খায় আৰু। ওচৰৰ মানুহ আহে, দূৰৰ মানুহ নাহে? ওচৰৰ মানুহবিলাক আহে। দূৰৰ মানুহ নাজানে ইয়াতে যে এনেকুৱা ঠাই আছে? হয়।
এয়া আমি আহি ৰৈমপুৰ পাইছোঁ আৰু ইয়াৰ পৰা আমি দুয়োফালে দুটা পাৰ্টি আমি গুচি যাম আৰু বাৰু আজি দূৰ যাব এইটো কাষৰ পথেৰে আৰু মই যাম এনেকৈ চিধাকৈ বকৰ ফালে আৰু আৰবে তাৰ পৰা আনিবলৈ একো নাপালে জংঘলৰ পৰা এই জালপাত লৈ আহিছে আপৰ মানে কেজৰিৱালে দেখিলে ভাল পাব আৰু থেংক ইউ গাইজ আৰু ভিডিঅ'টো একচুৱেলি আমি প্লানিং কৰি বনোৱা নাই ব্লগটো প্লানিং কৰি বনোৱা নাই যদি আজি মাতটো বহি আছে অকণমান হেৰি চৰ্দি লাগি আছেতো ঠাণ্ডাৰ কাৰণে যদি তথাপিও ভাল পায় হয় সেইটো হয় অঁ সেইটো তথাপি যদি ভাল পায় লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি ইট ইজ চাইনিং অফ হাস্পতালি বাই বাই